फुर्ती वाला चोरी। वो थारे कहने का मतलब है तफरी वाला चोरी। और चोरी तो चोरी हुए है, चोरी कैसे तफरी वाला हो सकता है? ये এয়া পুতেকে একো বুজিয়েই নাপায় ঘন্টা বুঝাবতো পাৰিব লাগিব। আৰু কেনেকে বুজাব ये सर, ये हवलदार साहब के बात करे से कुछ पल्ले नहीं पड़ रहा सर। আপনিয়া আচ্ছা বাহিৰত কিবা এটা হৈছে বলকচোন बोलो आप थोड़ा बैठिए जी 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 अभी खुलकता हूँ बाद में बात करता हूँ भाई हवलदार साहब, आपसे बात करना और नहीं करना तो बराबर है। आपसे बात करना और लोहे के चने चबाना तो दोनों बराबर है। এই তো গাড়ী ৰৈ আছে দেখা নাই কি কৰি আছ ভিতৰত যা এইটো কমল ঐ কমল तोरा, अरे कटे है तू। देख अठे बैठी है। अरे बच्चे कहाँ हैं? ओतरी, और मैं भी बावड़ा हो रहा हूँ। वो इस वक्त तो बच्चे स्कूल जाते हैं। तोरा, तोरा, कुछ नहीं। थारे आंख में आंसू? क्या बात है पगली? এই তোকো নানি কিনো তোৰ তোৰ মই আকৌ আপোনাৰ বুলিহে ভাবিছিলো ঐ ই মোক দম দিছে চা ঘৰত সোমাই এচা পিটিম নহয় ও শুন তই পাগল দাদা মই তোক পিটিম বুলিহে ঘৰৰ ভিতৰলৈ সোমাইছিলো চাম ভাগ্যহে বাচিছো সঁচাই শুন আজিকালি তই ক'ত থাক আমাৰনো কি আজি বোলে ইয়াত কাইলৈ বোলে তাত কাইলৈ বোলে এফালে পঢ়িলে বোলে সেইফালে ঐ শুন এই গৰমত কম্বলখন লৈ কিয় ঘূৰি ফুৰিছ এই অকণ ঘামিম বুলি ভাবিছো মানুহে এই গৰমত নিজে নিজে ঘামিব কম্বল ল'ব কিয় দৰকাৰ মানে মানুহ যদি ঘামিছে ঘামৰ লগত মানুহৰ মাংসবিলাক ওলাই গৈছে ক্ষীণাই গৈছে মানুহ হিয় হৈ গৈছে হিয় ঐ শুন মই ঘামিলে ময়ো খিনাই যাম নে আপুনি আপুনি জন্মতে ক্ষীণাই আহিছে আৰু ক্ষীণাব কিয় লাগিছে ভাবিছিলো শকত হম হৈ গলো ক্ষীণ ভাবিছিলো মৰম কৰিব কৰি দিলে ক্ষীণ ঘীণ কৰিছে হয় এইবিলাক টেকনিক কেকেচাই জানিছে কেকেচাকে সুধিবছে মই এইবিলাক একো বুজি নাপাইছো এই কথাটো মানে কেকে খুৰাহে গম পাব কেকে খুৰাক সুধিব লাগিব सच बता, तूने क्या होया है? बोला ना कुछ नहीं। तो फिर थारे आंखों में आंसू क्यों? ऐसे ही। ऐसे ही? वो ऐसे से क्या मतलब? देख बावड़ी, सच बता, बात क्या है? आज तुम चले जाओगे ना इसीलिए। तारे कहने का मतलब ये है कि मैं फिर कभी ना लौटूंगा। अरे अब की बार जब लौटूंगा ना पूरे 1 महीने के लिए लौटूंगा। खुश? चला आजा। ओ कम्बल लोआ बतो ओ घाम लोआ बतो ओ घामिसु ओ खिनासु ओ घामिसु ओ खिनासु मांस বিলাক দেখো এই গাই খুবা আছা কিনাত পুনে থৈ দিছো
একে মানে খুজু কৰিব নোৱাৰিছে য'তে ত'তে পাতিন কৈছে অ কম্বল লোৱা বত অফিচত আজি ৰিচিপশ্যনিষ্টৰ ইণ্টাৰভিউ আছে অলপ ভালকৈ যাব লাগিব এইখিনিত যদি দাড়িটো আহি গ'ল হয় এইখিনি জইন দি দিলো হয় কি চাইছা তোকে চাই আছো মোতকে আগে পাছে দেখা নাই নেকি তই দেখিছো কিন্তু আজি আকৌ সাজোন কাচোনটো বেলেগ ইটছ মাই পাৰ্চনেল মেটাৰ থৰছো আজি আকৌ তাৰ কেনেকুৱা পাৰ্চনেল মেটাৰ হ'ল ঐ জানা মাংস কহিছে ঐ জানা ক আজিও ফালন খাম যেনহে পাইছো লা ইলাহা ওম ভূৰ্ভুবস্সঃ তৎসবিতুৰ্বৰেণ্যম ভৰ্গো দেবস্য ধীমহি ধিয়ো यो न प्रचोदयात् লা ইলাহা ইল্লাল্লাহ মুহাম্মাদুর রাসূলুল্লাহ লা ইলাহা ইল্লাল্লাহ মুহাম্মাদুর রাসূলুল্লাহ ইয়া আল্লাহ মই যদি কিবা ভুল কৰিছো মোক মাফ কৰি দিলে আল্লাহ এই তই বোলে কি কৰিছ ওম শান্তি ईश्वर अल्लाह तेरे नाम सबको सन्मति पागल दे भगवान Oh God, please bless us. Hey! ক'ত থানাত চিগাৰেট জ্বলাইছ এই মূৰ্খ এনেকে হ'বলা চিগাৰেট জ্বলিব জুইৰ ইতিহাস নাজানে আপুনি জুই এনেকে আৱিষ্কাৰ হৈছিল চেষ্টাৰ আখত একো নাই জ্বলাই নাই নুমাম কেনেকৈ চিগাৰেট খোৱাটো থানাত মানা আছে স্মোকিং ইজ ইনজুৰিয়াছ টু হেল্থ চিগাৰেট স্বাস্থ্যৰ পক্ষে হানিকাৰক ইমানখিনি জানই যিহেতু এইটো ভৰা পকেটত ভৰা ঐ কি হ'ল আপোনাৰ দাড়ি কোনে কাটিছে নাপিতে আপোনাৰ দৰে মৌ মুচ ৰাখিম কিয় টেনচনত মুচ ৰাখে মানুহে টেনচনত মুচ ৰাখে নেকি মই বা আকৌ কি টেনচনত ৰাখিছিলো টেনচন তোক মই কালি কম্বল ল'ব মানা কৰিছিলো নে নাই ভুল কৰিছো মই জীৱনত তোক কালি কম্বল আজি চাগে চাহ মনটো ভাল হৈ আছে সেইকাৰণে একো গালি চালি নাপাইছে ৰাস্তাৰ মাজত কিয় ৰখি আছ
হৈছে কি হৈছে তোৰ মই যাম মই মৰি যাম কি হৈছে মই যাম মই মৰি যাম মই যাম বাবা বাইদেউ তৰামা বাইদেউ কি হ'ল মনটো বেয়া লাগি আছো বেয়া লাগি আছে কি হ'ল BSF যাবগে যে আজি উহ ৰাম BSF যাবগে আৰু সেইটো বেয়া লাগিব লগাটো কি কথা কি মোৰ মানুহটো যাবগে মনটো বেয়া নালাগিব আৰে যাবলৈ দিয়ক না আমি আছোতো আমি মানে মই কেকেদা বসুদা গাৰ্গদা গৃহৰক্ষী পদুম প্ৰীতম ছাৰ আমিবোৰ আহি মাজে মাজে মনটো ভাল লগাই থাকিম নহয় হয় নেকি অ কেতিয়াবা জোৰ কৰিলেও মনটো ভাল নলগাও তোক মই কালি কম্বল ল'ব মানা কৰিছিলো নে নাই কি যে ভুল কৰিছো মই জীৱনত কি যে ভুল কৰিছো মই তোক কালি কম্বল ল'ব মানা কৰিছিলো নে নাই টিপা মাৰি নিদিব চা কম্বল ল'ব মানা কৰিছিলো নে নাই এইটো আঙুলি এৰাই দিয়ক চা কি কৰি আছো মই কি যে ভুল কৰিছো মই উলিয়াব লাগে তোক উলিয়াব লাগে কালিৰ পৰা কম্বল ল'বি আৰু প্ৰতিভা কৰিছো যিমানে ঠাণ্ডা পৰিছে কিন্তু কম্বল নলৈছো কি যে ভুল কৰিছো কালিৰ পৰা আৰু কম্বল নলবি হ'ব চা অসভ্য ৰ তোক ছোৱালী উঠাই আনোতে আপোনালোক ক'ত আছে আচ্ছা 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 ঘৰত কোনো নাছিল ঠিক আছে ৰ'ব আপোনালোক ইয়ালৈ আহিব লাগিব মই এনেই লিখি গৈছোঁ বাৰু ছোৱালীৰ বয়স কিমান 21 হৈছে আৰু ল'ৰা 25 5 1 6 2 2 4 আজি 46 মাৰি দিব নেকি চৰি আপোনাক কোৱা নাই আচ্ছা আপোনালোকে এটা কাম কৰক সোনকালে আহক মই থানাতে আছোঁ লাগিলে FIR এখন দি যাব জেনেৰেলি এনেকুৱা কেছ আমি নাচাওঁ আহক हम नवा जब कोई बात बिखर जाए जब कोई मुश्किल पर जा আমাৰ থানাৰ সন্মুখতে এখন পাণ তামোল চিগাৰেট বিড়ি দোকান নিদিয়ে কিয় মন বেয়া কৰি নাথাকিবা আমিবোৰ আছোতো ডোন্ট মাইণ্ড কি কথা কয় হে এইবিলাক